ধন্যবাদ। আজি আমি এনেকুৱা এখন দেশৰ বিষয়ে কথা পাতিম য'ত মানৱ অধিকাৰ প্ৰায় নাই বুলিয়ে ক'ব পাৰি। ইয়াত পাৰ্মিশ্যন নোহোৱাকৈ, চৰকাৰৰ পাৰ্মিশ্যন নোহোৱাকৈ নিজৰ চুলিও কাটিব নোৱাৰি। আৰু মই আজি আপোনালোকক ইয়াৰ বিষয়ে ক'ম আৰু উত্তৰ কোৰিয়াৰ আৰু এনে কিছুমান আইনৰ বিষয়ে ক'ম যিকেইটা শুনিলে আপুনি আচৰিত হ'ব। হেয়াৰ ষ্টাইল। উত্তৰ কোৰিয়াত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়ে 28টা ডিজাইনৰ ভিতৰতে চুলি কাটিব লাগিব। তাৰ ভিতৰত 10টা হেয়াৰ ষ্টাইল হ'ল ল'ৰাসকলৰ বাবে আৰু বাকী 18টা হ'ল মহিলাসকলৰ বাবে। নৰ্থ কোৰিয়াই কিম জং উনৰ নিচিনাকৈ কোনেও চুলি ৰাখিব নোৱাৰে। আৰু যদি চৰকাৰে ৰাখি দিয়া এই 28টা ডিজাইনৰ ভিতৰত কোনোবাই চুলি নাকাটে তেতিয়া তেওঁক আইনৰ বাবে শাস্তি দিয়া হ'ব আৰু তেওঁ জেললৈ যাব পাৰে। উত্তৰ কোৰিয়াৰ ৰাজধানীত কোন থাকিব সেইটো নিৰ্ধাৰণ কৰে চৰকাৰে। তাত থাকিবৰ বাবে চৰকাৰৰ পৰা অনুমতি ল'ব লাগে। ইয়াৰ সাধাৰণতে যিসকল ধনী লোক সেইসকলে থাকিব পাৰে আৰু চৰকাৰৰ বাবে যিসকলে কাম কৰে বা চৰকাৰৰ কথা শুনে সেই লোকসকলে থাকিব পাৰে। আৰু ইয়াত যদি অনুমতি পত্ৰ নথকাকৈ কোনোবা লোকক ধৰে বা কিবা হেৰি কৰে তেতিয়া তেওঁক আইনীভাৱে শাস্তি দিয়া হয় আৰু তেওঁ জেললৈ যাব পাৰে। উত্তৰ কোৰিয়া এখন গণতান্ত্ৰিক দেশ, তথাপিতো তাত উত্তৰ কোৰিয়াৰ ইলেকশ্যন অকল কিম জং ইয়নেহে খেলে বা এই কিম জং ইয়নেহে অংশগ্ৰহণ কৰে আৰু তাত তেওঁ নেতা হিচাপে হেৰি কৰে আৰু তেওঁৰ প্ৰতিদ্বন্দ্বী কোনো নাথাকে। আৰু সেয়েহে হয় সকলো লোকে ভোট দিবলৈ গৈ তেওঁকে ভোট দিব লাগে আৰু প্ৰতিবাৰে তেওঁ ইলেকশ্যনত তেওঁ জিকে। আৰু আমি সকলোৱে বহুত টিভি চেনেল চাওঁ, কিন্তু উত্তৰ কোৰিয়াত চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত হোৱা কেৱল 3টা চেনেলে টিভিত দেখুওৱা হয়। চৰকাৰে নিশ্চিত কৰে যে কোনটো সময়ত কোনটো চেনেলত কোনটো শ্ব' দেখুওৱা হ'ব, সেইটো অকল চৰকাৰে নিশ্চিত হয়। আৰু নৰ্থ কোৰিয়াত চৰকাৰে নিবিচাৰাকৈ একো আপোনাক দেখাব নোৱাৰে। চৰকাৰৰ অনুমতি অবিহনে আপোনালোকক একো দেখাব নোৱাৰে। আৰু আনকি ৰেডিঅ'টো যোনটো হেৰি থাকে দেখায়, ৰেডিঅ' প্ৰগ্ৰেমো চৰকাৰে নিয়ন্ত্ৰণ কৰে। আৰু নৰ্থ কোৰিয়াৰ গুগল আৰু ইউটিউব বোলা বস্তুটো একেবাৰে নাই। নৰ্থ কোৰিয়াই গুগল আৰু ইউটিউব চলাবলৈ দিয়া নহয়। কিম জং উনে বাহিৰৰ দেশসমূহৰ খবৰ একো নিজৰ দেশলৈ আহিবলৈ নিদিবলৈ বা একো খবৰ বাহিৰলৈ যাবলৈ নিদিবলৈ, বাহিৰৰ দেশসমূহৰ লগত একো কণ্টেক্ট নহ'বলৈ তেওঁলোকে ইণ্টাৰনেটটো সীমিত কৰি ৰাখিছে। খুব কম সংখ্যক লোকসকলে এই ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰে, যাতে বাহিৰৰ খবৰখিনি নিজৰ দেশলৈ আহিব নোৱাৰে। সেইবাবে তেওঁলোকে ইণ্টাৰনেটটো সীমিত কৰি ৰাখিছে। যিসকলে ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰিছে সেইসকলো যিবোৰ চৰকাৰে ৱেবছাইট নিয়ন্ত্ৰণ কৰে সেই ৱেবছাইটে খুলিব। তাৰ বাহিৰত যদি কোনোবাই বেলেগ ৱেবছাইট খুলিবলৈ চেষ্টা কৰে বা খোলে তেতিয়া তেওঁলোকক আইনীভাৱে শাস্তি দিয়া হ'ব। আৰু তাৰ শিক্ষা ব্যৱস্থাটো আমাতকৈ বহুত বেলেগ। তাৰ শিক্ষা ব্যৱস্থাটো আমাৰ অপজিট টাইপ। উত্তৰ কোৰিয়াৰ যোনবোৰ হেৰি থাকে স্কুলত, কেৱল আমাৰ ভিন্ন দেশৰ ইতিহাসৰ বিষয়ে পঢ়োৱা হয় আমাৰ স্কুলবোৰত, কিন্তু উত্তৰ কোৰিয়াৰ স্কুলবোৰত কেৱল উত্তৰ কোৰিয়াৰ ইতিহাস আৰু কিম জং উনৰ ওপৰত লিখা কিতাপে পঢ়িবলৈ দিয়ে, বাকী কিতাপ পঢ়িবলৈ দিয়ে। আৰু উত্তৰ কোৰিয়াত কোনোবাই যদি কিবা ভুল কৰে তাৰ পানিছমেণ্ট বা শাস্তি সেই ভুল কৰা ব্যক্তিজনৰ লগতে তেওঁ ভৱিষ্যতৰ 3টা প্ৰজন্ম, তেওঁৰ পুতেকৰ পুতেক আৰু পুতেকৰ পুতেক আদি এনেধৰণে 3টা প্ৰজন্মই সেই ভুলৰ বাবে জেলত থাকিবলগীয়া হয় বা সেই ভুল ভুগিবলগীয়া। ধন্যবাদ। ভিডিঅ'টো কেনেকুৱা লাগিল? যদি ভিডিঅ'টো ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক আৰু শ্বেয়াৰ কৰক। থেংক ইউ।